নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে আমাৰ এই অসমীয়া শিক্ষামূলক ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আগন্তুক D.El.Ed এন্ট্ৰেন্স এক্সাম, অসম চৰকাৰৰ সকলোবোৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে প্ৰয়োজনীয় হোৱা অসমীয়া সাহিত্যৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আৰু এই প্ৰশ্নসমূহ পূৰ্বৰ বিভিন্ন এক্সামত অহা দেখা যায়। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সেয়েহে অকণো সময় নষ্ট নকৰি আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। 2 নং কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম কি? তেতিয়া তাৰ উত্তৰ হ'ব কীৰ্তন। বা প্ৰশ্নটো এনেদৰে আহিব পাৰে যে শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ কি? তেতিয়া তাৰ উত্তৰ হ'ব কীৰ্তন। 3 নং কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া গদ্য লেখক কোন? তেতিয়া তাৰ উত্তৰ হ'ব ভট্টদেৱ। বা কেতিয়াবা এনেকুৱা আহিব পাৰে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? তেতিয়া হ'ব বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 4 নং কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া কথা কবিতা ৰচক কোন? তেতিয়া তাৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক। লগতে যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? তেতিয়া তাৰ উত্তৰ হ'ব বনফুলৰ কবি হিচাপে যতীন্দ্ৰনাথ দুৱৰাক জনা যায়। 4 নং কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? তেতিয়া তাৰ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত আৰু কিমান চনৰ হৈছিল? তেতিয়া তাৰ উত্তৰ হ'ব 1917 চনৰ ডিচেম্বৰ মাহত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, অসমৰ বিভিন্ন কম্পাৰেটিভ এক্সামত অহা দেখা যায়। অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কোনবোৰ গীতত পোৱা যায়? তেতিয়া তাৰ উত্তৰ হ'ব চৰ্যাপদ বা চৰ্যা গীতবোৰত অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন পোৱা যায়। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? তেতিয়া তাৰ উত্তৰ হ'ব বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। আৰু এই বনকুঁৱৰী কবিতাটো লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? তেতিয়া তাৰ উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈ। অৰ্থাৎ ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ উপন্যাসৰ সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? তেতিয়া তাৰ উত্তৰ হ'ব শৰৎচন্দ্ৰ গোস্বামী হৈছে অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? তেতিয়া তাৰ উত্তৰ হ'ব চন্দ্ৰকান্ত অভিধান। 1933 চনত অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? তেতিয়া তাৰ উত্তৰ হ'ব ফণী শৰ্মা। অৰ্থাৎ ফণী শৰ্মা হৈছে চিৰাজ নাটকখনৰ নাট্যকাৰ। নেক্সট কুৱেশ্যনটো হ'ল সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বনফুল। বনফুল হৈছে প্ৰথম অসমীয়া সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত পুথি। আৰু এই পুথিখনৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। আৰু বনফুল কবিতা পুথিয়ে 1952 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মামৰে ধৰা তৰোৱালৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব সুগন্ধি পখিলা। অৰ্থাৎ হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে সুগন্ধি পখিলা। নেক্সট প্ৰশ্নটো হৈছে জোনাকী প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী যুগৰ প্ৰথম কবি।